Hello students, আজি class 9 science chapter 2 MCQ কৰো. First question to কি কৈছে, which of the following statement are true for pure substance? Pure substance contain only one kind of particles. Pure substance may be compound or mixtures. Pure substance have the same composition throughout. Pure substance can be exemplified by all elements other than nickel. কি কৈছে, তলৰ কোনবোৰ উক্তি বিশুদ্ধ পদাৰ্থৰ বাবে সঠিক? বিশুদ্ধ পদাৰ্থত কেৱল এটা ধৰণৰ কণিকা থাকে। বিশুদ্ধ পদাৰ্থৰ যৌগ মিশ্ৰণ হ'ব পাৰে। বিশুদ্ধ পদাৰ্থৰ গঠন সকলো ঠাইতে একে থাকে আৰু নিকেলৰ বাদে সকলো মৌলক বিশুদ্ধ পদাৰ্থৰ উদাহৰণ হিচাপে লোৱা যায়। গতিকে ইয়াত আমাৰ কাৰেক্ট কোনটো হ'ব আমি ইয়াতে উলিয়াব লাগে। এ কৈছে, বি চি ডি এনেকে কোৱা আছে। তো আমাৰ প্ৰথমটো কৈছে পিয়ৰ ছাবষ্টেন্স কণ্টেইন অনলি ওৱান কাইণ্ড অফ পাৰ্টিকলছ, এইটো কাৰেক্ট হ'ব। কৈছে বিশুদ্ধ পদাৰ্থত কেৱল এটা ধৰণৰ কণিকা থাকে, এইটো কাৰেক্ট হয়। আৰু কৈছে যে কি পিয়ৰ ছাবষ্টেন্স মে বি কম্পাউণ্ড অৰ মিক্সাৰ, এইটো হয় নহয়, এইটো নহয়। পিয়ৰ ছাবষ্টেন্স কম্পাউণ্ড অৰ মিক্সাৰটো হ'ব নোৱাৰে বুলি কৈছে। আৰু কৈছে থাৰ্ডটো কি কৈছে, পিয়ৰ ছাবষ্টেন্স হেভ দ্য চেম কম্পজিশ্যন থ্ৰুআউট। য়েছ, পিয়ৰ ছাবষ্টেন্স যিকোনো জেগাতে তুমি যদি লৈ যোৱা তাৰ ছাবষ্টেন্সৰ কম্পজিশ্যনটো কেতিয়াও চেঞ্জ নহয়। যেনেকে ফৰ এক্সাম্পল ৱাটাৰ H2O হয়, তেতিয়াহ'লে তুমি যিকোনো জেগাতে তুমি ৱাটাৰৰ কম্পাউণ্ডটোৰ যিটো কম্পজিশ্যন হয় সেইটো সদায় তোমাৰ ফিক্স থাকিব। মানে আমাৰ 2 নম্বৰ যিটো কুৱেশ্যন 2 নম্বৰ যিটো পইণ্ট দিছে যে বিশুদ্ধ পদাৰ্থৰ যৌগ বা মিশ্ৰণ হ'ব পাৰে, সেইটো ভুল হয়, মিশ্ৰণ হ'ব নোৱাৰে। আৰু কৈছে বিশুদ্ধ পদাৰ্থৰ গঠন সকলো ঠাইতে একে থাকে। যিটো মই উদাহৰণ দিলো পানীৰ, যে পানীৰ যিটো গঠন হয়, যিটো এটা যৌগ হয় পানী, সেই যৌগটোৰ গঠনটো সকলো ঠাইতে তুমি কি পাবা, একে থাকিব। আৰু নিকেল এটা কি হয়, তোমাৰ মৌল হয়, আৰু ইয়াৰ বাদে সকলোবোৰ বিশুদ্ধ পদাৰ্থ নহয়। একচুৱেলি নিকেল তোমাৰ সেই মৌলখিনিৰ মাজতে পৰিব। গতিকে ইউ তোমাৰ ভুল দিছে এটা পইণ্ট। গতিকে এইটো C4 পইণ্টটো তোমাৰ ভুল হ'ব। গতিকে আমাৰ কাৰেক্ট অপশ্যন থাকিব লাগিব 1 আৰু 3। গতিকে 1 আৰু 3 ক'ত আছে, তোমাৰ 1 আৰু 3 তোমাৰ বিত আছে। বি হ'ব আমাৰ কাৰেক্ট এনচাৰ। Question কি কৈছে, rusting of an article made up of iron is called. Rusting of an article made up of iron is called কি কয়, কি হয়? অপশ্যন কেইটা চোৱা, corrosion and it is physical as well as chemical sense. Corrosion, rusting of article and iron article is called as corrosion. Corrosion, it is a physical and chemical sense. Dissolution and it is a physical sense. Corrosion and it is a chemical sense, and dissolution and it is a chemical sense. কোনটো অপশ্যন ইয়াতে কাৰেক্ট হ'ব? এনচাৰটো দিবৰ কাৰণে ট্ৰাই কৰিবা ফাৰ্ষ্টতে। মইতো এনেও এনচাৰটো দি গৈ থাকিম। লুৰে বনোৱা বস্তু এটাত মামৰ ধৰা কি বুলি কোৱা হয়? হয়, আৰু ই এটা ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন দুয়োটাই। দ্ৰবীভৱন, আৰু ই এটা ভৌতিক পৰিৱৰ্তন। হয়, আৰু ই এটা ৰাসায়নিক পৰিৱৰ্তন। আৰু দ্ৰবীভৱন, আৰু ই এটা ৰাসায়নিক পৰিৱৰ্তন। কোনটো শুদ্ধ উত্তৰ হ'ব? এতিয়া ইয়াৰ শুদ্ধ উত্তৰ হ'ব তোমাৰ অপশ্যন নম্বৰ এ। অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট। হয়, আৰু ই এটা ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন। ৰ'বা এক মিনিট ৰ'বা। অপশ্যন নম্বৰ এটো নহয়, অপশ্যন নম্বৰ ভৌতিক সোমাই আছে, মই ভালকে নাচালো। তোমাৰ হ'ব অপশ্যন নম্বৰ চি। অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট অপশ্যন। corrosion and it is a chemical sense. হয়, আৰু ই এটা ৰাসায়নিক পৰিৱৰ্তন। নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যন কি কৈছে, a mixture of a sulfur and carbon disulfide as a mixture of a carbon and disulfide is কি কৈছে, heterogeneous and shows the Tyndall effect, homogeneous and show the Tyndall effect, heterogeneous and does not show the Tyndall effect, and homogeneous and does not show the Tyndall effect. সালফাৰ আৰু কাৰ্বন ডাইসালফাইডৰ মিশ্ৰণ সমসত্ব অসমসত্ব মিশ্ৰণ আৰু টিণ্ডেল ইফেক্ট দেখুৱায়। আচ্ছা, এইটো মই অসমীয়াত লিখিবলৈ থাকি গ'ল। টিণ্ডেল ইফেক্ট দেখুৱাই বুলি কৈছে। একচুৱেলি অসমীয়াটো টিণ্ডেল বুলিয়ে কয়, ইয়াত খালি লিখা থাকিলে তেনেকে বুজিবা। সমসত্ব মিশ্ৰণ আৰু টিণ্ডেল ইফেক্ট দেখুৱায়, অসমসত্ব মিশ্ৰণ আৰু টিণ্ডেল ইফেক্ট নেদেখুৱায়, আৰু সমসত্ব মিশ্ৰণ আৰু টিণ্ডেল ইফেক্ট দেখুৱায়। কোনটো অপশ্যন কাৰেক্ট হ'ব? তো ইয়াত অপশ্যন কাৰেক্ট হ'ব আমাৰ ডি। ডি হ'ব আমাৰ ইয়াতে কাৰেক্ট অপশ্যন। সমসত্ব মিশ্ৰণ হ'ব, মানে এইটো হ'ব তোমাৰ homogeneous mixture and does not show the Tyndall effect. Homogeneous mixture and does not show the Tyndall effect. এতিয়া তোমালোকে জানানে যে Tyndall effect কেতিয়া দেখা পোৱা যায় আৰু Tyndall effect কেতিয়া দেখা পোৱা নাযায়? Tyndall effect দেখা পাবৰ কাৰণে আমাৰ কি হ'ব, কণিকা, আমাৰ যিখিনি কণিকা হ'ব মানে particles of mixture,
স্কেটাৰ কৰিব লাগিব লাইট। যদি পাৰ্টিকলছত যদি লাইট স্কেটাৰ নহয় তেতিয়াহ'লে টিণ্ডেল ইফেক্ট নেদেখুৱায়। দে নট শ্বয়িং দ্য টিণ্ডেল ইফেক্ট ইফ লাইট নট স্কেটাৰ ইন দ্য পাৰ্টিকল অন দ্য পাৰ্টিকল। বুজি পাইছা? দ্য নেক্সট কুৱেশ্যন কি কৈছে, tincture T থাকি গৈছে দেই, এইটো T টো থাকি গৈছে। Tincture of iodine has a antiseptic properties. This solution is made by dissolving, কি কৈছে, আয়োডিনৰ টিংচাৰ এণ্টিছেপ্টিক গুণ থাকে। এই দ্ৰৱণটো কেনেকৈ বনোৱা হয়, আমি সেইটো এটা প্ৰেগ্ৰাফত ধুনীয়াকে গোটেইখিনি কথা লিখা আছিলে। তুমি যদি বুকখন ভালকে পঢ়িছা চেপ্টাৰটো তাতে তুমি পাইছা। কি হয়, আয়োডিন ইন এলকহলৰ পৰা আমি টিংচাৰ আয়োডিন পাওঁ। ইয়াৰ কি থাকে, এণ্টিছেপ্টিক প্ৰপাৰ্টিজ থাকে। অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট। তাৰপিছতে নেক্সট কুৱেশ্যন কি কৈছে, অকে, নেক্সট 5 নম্বৰ কুৱেশ্যনটো কি কৈছে, হুইচ অফ দ্য ফলোইং আৰ হোমোজেনিয়াছ ইন নেচাৰ, আইচ, উড, চইল এণ্ড এয়াৰ। কি কৈছে, তলৰ কোনবোৰ স্বাভাৱিক সমসত্ব মিশ্ৰণ, বৰফ, কাঠ, মাটি আৰু বতাহ। বতাহ মানে বায়ু বুলি ক'ব পাৰে, বতাহ বুলিও ক'ব পাৰে। তুমি বায়ু বুলি যদি জানা তেতিয়াহ'লে মই বায়ু বুলিও লিখি দিছো। আচ্ছা, তো তেতিয়াহ'লে কোনটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব তোমাৰ চি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। একচুৱেলি কি হ'ব, আইচ এণ্ড এয়াৰ, তোমাৰ আইচ এণ্ড এয়াৰ হোমোজিনিয়াছ মিক্সাৰ, হোমোজিনিয়াছ ইন নেচাৰ হয়, হোমোজিনিয়াছ ইন নেচাৰ। সমসত্ৰ মিশ্ৰণৰ প্ৰকৃতিৰ হ'ব তোমাৰ বৰফ আৰু তোমাৰ বায়ু। ঠিক আছে, নেক্সট কুৱেশ্যন কি কৈছে, হুইচ অফ দ্য ফলোইং আৰ ফিজিকেল চেঞ্জেছ। তলৰ কোনটো ফিজিকেল চেঞ্জেছত পৰিব তুমি চাব লাগে। গোটেইকেইটা লিখা আছে। কৈছে নম্বৰ 1 কৈছে মেল্টিং অফ আইৰণ মেটেল, ৰাষ্টিং অফ আইৰণ, বেণ্ডিং অফ এন আইৰণ ৰড এণ্ড ড্ৰয়িং এ ৱায়াৰ অফ এ আইৰণ মেটেল। কৈছে তলৰ কোনবোৰ ভৌতিক পৰিৱৰ্তন, লোহা গলোৱা, লোহাত মামৰে ধৰা, লোৰ ৰদ বেকা কৰা আৰু লোৰ তাঁৰ বনোৱা। কোনকেইটা হ'ব তোমাৰ ইয়াতে ফিজিকেল চেঞ্জ আৰু তোমাৰ কেমিকেল চেঞ্জৰ মাজত প্ৰথম কথাটো ডিফাৰেঞ্চ কি হয়। ফিজিকেল চেঞ্জেছত কি হ'ব, যেনেকে ধৰি লোৱা তোমাৰ ইয়াতে যিটো এক্সাম্পল দিছে, যেনেকে আইৰণৰ যিটো কেৰেক্টাৰিষ্টিক্স আছে, যিটো প্ৰপাৰ্টি হয়, তাৰ যিটো ধৰ্ম হয়, সেই ধৰ্মটো সলনি হৈ যাব নোৱাৰিব। কিন্তু ৰাসায়নিক পৰিৱৰ্তন বুলি ক'লে কি হয়, তাৰ যিটো কেৰেক্টাৰিষ্টিক্স, তাৰ যিটো বৈশিষ্ট্যতাটো কি হৈ যাব, সলনি হৈ যাব। চ' সেইকাৰণে ইয়াতে তুমি অপশ্যন কেইটা চাই লৈ প্ৰথমে ক'ব লাগে যে ফিজিকেল চেঞ্জেছত কোনটো আহিছে। ফিজিকেল চেঞ্জেছত কোনটো আহিছে সেইটো চাব লাগে। তো আমি পালো যে তোমাৰ 1 নম্বৰটো যিটো মেল্ট কৰিছো আমি আইৰণক, যিটো আমি কৈছো যে লোহা আমি গলাওতে লোহাৰ কোনো ধৰণৰ বৈশিষ্ট্য পৰিৱৰ্তন মানে প্ৰপাৰ্টি চেঞ্জ নাহে। তো তেতিয়াহ'লে 1 নম্বৰ অপশ্যনটো থাকিব। ইয়াতে আছে, ইয়াতো আছে, 2 নম্বৰটো ডিটোত নাই, তো ডিটো কেনচেল কৰি দিলো। তাৰপিছত ৰাষ্টিং অফ আইৰণ, এইটো তোমাৰ এটা কেমিকেল চেঞ্জেছ হয়, বিকজ ইয়াতে আইৰণৰ প্ৰপাৰ্টি চেঞ্জ হৈ যাব, মানে আইৰণৰ ধৰ্মটো সলনি হৈ যাব। গতিকে লোহাত মামৰে ধৰাটো আমাৰ ভৌতিক পৰিৱৰ্তনত নপৰিব। তো এতিয়াহ'লে আমাৰ 2 নম্বৰ অপশ্যন ইয়াত আছে, এইটো নহ'ব। 2 নম্বৰ অপশ্যন ইয়াত আছে, এইটো নহ'ব। তেতিয়াহ'লে আমাৰ 3 নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ। তো তেতিয়াহ'লে লোহাৰ ৰদ বেকা কৰাটো এটা ভৌতিক পৰিৱৰ্তনত পৰিব আৰু লোহাৰ তাঁৰ বনোৱাটো এটা ভৌতিক পৰিৱৰ্তনত পৰিব। বেণ্ডিং অফ এন আইৰণ ৰড physical changes and drawing a wire of iron metal তোমাৰ কি হ'ব, ফিজিকেল চেঞ্জেছত পৰিব। নেক্সট আহিলে তোমাৰ 7 নম্বৰ কুৱেশ্যনটো, হুইচ অফ দ্য ফলোইং আৰ কেমিকেল চেঞ্জেছ। এতিয়া ফিজিকেল চেঞ্জেছৰ তোমাৰ কুৱেশ্যন আহিলে, এতিয়া আহিছে কেমিকেল চেঞ্জেছৰ কথা। তো কি কৈছে, ডিকেইং অফ উড, বাৰ্নিং অফ উড, চুইং অফ উড এণ্ড হামাৰিং অফ এ নেইল ইনটু পিচ অফ উড। কৈছে তলৰ কোনবোৰ ৰাসায়নিক পৰিৱৰ্তন, কাঠ পচি যোৱা, কাঠ জ্বলা আৰু কাঠ কটা আৰু কাঠত গজাল ভৰোৱা। এই কোনকেইটাৰ ভিতৰত তোমাৰ কেমিকেল চেঞ্জেছৰ এনচাৰটো আছে, মানে ৰাসায়নিক পৰিৱৰ্তন কোনটো হ'ব। শুদ্ধ উত্তৰটো দিবৰ কাৰণে ট্ৰাই কৰা। মই শুদ্ধ উত্তৰটো কৈ আছো। কি কৈছে তোমাৰ, যে তোমাৰ কেমিকেল চেঞ্জেছ লাগে ন, কেমিকেল চেঞ্জেছ বুলি ক'লেতো তাতে তোমাৰ চেঞ্জ হৈ যাব লাগিব কমপ্লিটলি। তো তেতিয়াহ'লে উড যদি ডিকে হৈ যায়, পচি নাইকিয়া হৈ যোৱাটো, ডিকে হৈ যায়, পচি যোৱাটো, তো তেতিয়াহ'লে 1 নম্বৰ অপশ্যনটো আমাৰ থাকিব লাগিব। তেতিয়াহ'লে এত আমাৰ 1 নম্বৰ অপশ্যন আছে, তো আৰু ডিত আছে। এই ডি আৰু এৰ ভিতৰতে কোনোবা এটা হ'ব, চি আৰু বি নহ'ব।
বুজি পাইছানে? বি আৰু চি নহ'ব, এ আৰু ডিৰ মাজতে কোনোবা এটা আমাৰ কুৱেশ্যনৰ এনচাৰ হ'ব। আৰু বাৰ্ণিং অফ উড তো থাকিবই লাগিব, বাৰ্ণিং অফ উড। তেতিয়াহ'লে কোনটোত আছে আমাৰ বাৰ্ণিং অফ উড? য়েছ, তেতিয়াহ'লে আমাৰ অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট। অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট বিকজ ডিত তোমাৰ কি কৈছে তোমাৰ হামাৰিং অফ এ নেইল ইনটু দ্য পিচ অফ উড, সেইটো কৈছে। সেইটোতো তোমাৰ ফিজিকেল চেঞ্জেছ, সেইটো কেমিকেল চেঞ্জ নহ'ব। গতিকে আমাৰ অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট। ছেকেণ্ড কুৱেশ্যন কি কৈছে? টু ছাবষ্টেন্সেছ A and B were made to react from a third substance. Made to react to form a third substance. আমি A আৰু B পৰা আমি এটা নতুন ছাবষ্টেন্স পালো বুলি কৈছে। তাহাঁতৰ মাজত A আৰু B মাজত ৰিয়েক্ট হ'ল, ৰিয়েক্ট হোৱাৰ পিছতে আমি এটা থাৰ্ড ছাবষ্টেন্স পালো, যিটো হৈছে তোমাৰ ইয়াতে অলপমান স্পেলিংটো মিষ্টেক হৈ আছে। এইটো হ'ব লাগিছিলে তোমাৰ A to B। A to B, বুজি পাইছানে? ইয়াতে যিটো লিখা আছে, এই সেন্টেন্সটো মই এবাৰ লিখি দিছো। কি লিখা আছে যে 2A plus B gives A to B। এতিয়া কথাটো কৈছে যে কুৱেশ্যনটো কি কৈছে? হুইচ অফ দ্য ফলোইং স্টেটমেন্ট কনচাৰ্নিং দিছ ৰিয়েকশ্যন আৰ ইনকাৰেক্ট। ইনকাৰেক্ট কোনটো হয় সেইটো লিখিবলৈ কৈছে। তো পদাৰ্থৰ দুটা পদাৰ্থ A and B একেলগে বিক্ৰিয়া কৰি তৃতীয় পদাৰ্থ A to B গঠন কৰে। এতিয়া বিক্ৰিয়াটো হৈছে তোমাৰ এই ধৰণৰ। এতিয়া কৈছে এই বিক্ৰিয়াৰ ক্ষেত্ৰত তলৰ কোনবোৰ উক্তি ভুল। এতিয়া আমি এইটো কেনেকে চেক কৰিম যে কোনটো উক্তি ভুল? কি কৈছে কৈছে the product A to B shows the properties of substance A and B। মানে কৈছে A to B এ A আৰু B প্ৰপাৰ্টি শ্ব' কৰে বুলি কৈছে। কৰিবনে তেনেকে? যদি H2O পানী হয় তেতিয়াহ'লে H2O এ কি হাইড্ৰজেনৰ প্ৰপাৰ্টি শ্ব' কৰিব আৰু অক্সিজেনৰ প্ৰপাৰ্টিও শ্ব' কৰিব নেকি? তোমাক সেইটো সুধিছে। হাইড্ৰজেনৰ প্ৰপাৰ্টি আৰু অক্সিজেনৰ প্ৰপাৰ্টি দুইটাই প্ৰপাৰ্টি শ্ব' কৰিব নেকি তোমাৰ H2O এ? কৰিব জানো? নকৰে। তেতিয়াহ'লে অপশ্যন এইটো আমাৰ এইটো ভুল অপশ্যন। আমাৰ ভুলটোৱে উলিয়াব দিছিলে অকল। আমাৰ অকল ভুলটোৱে উলিয়াব দিছিলে নেকি? হয় হয়। তো তেতিয়াহ'লে মই ছেকেণ্ডটো চাওঁ। তেতিয়াহ'লে আমাৰ এই চোৱা, এই এক নম্বৰটো ভুল তোমাৰ এইত আছে আৰু চিত আছে। তেতিয়াহ'লে এ আৰু চিৰ পৰাই আমাৰ কোনোবা এটা এনচাৰ হ'ব। আৰু কৈছে যে দ্য প্ৰডাক্ট উইল অলৱেজ হেভ এ ফিক্স কম্পজিশ্যন। প্ৰডাক্ট উইল অলৱেজ হেভ এ ফিক্স কম্পজিশ্যন। য়েছ, এইটোতো ৰাইট হয়। প্ৰডাক্ট সদায় এটা প্ৰডাক্ট, যেনেকে এতিয়া H2O বুলি ক'লে সেইটো হাইড্ৰজেন আৰু অক্সিজেনৰ পৰা কম্পাউণ্ড বনিছে H2O। তো H2O অলৱেজ ফিক্স। বুজি পাইছানে কি কৈছে? উৎপন্ন হোৱা পদাৰ্থ A to B, A to B এ A আৰু B দুইটাই গুণ দেখুৱাই বুলি কৈছে। অলৰেডি মই কথাটো বুজালো। আৰু উৎপন্ন হোৱা পদাৰ্থ সদায় নিৰ্দিষ্ট গঠন থাকে। এইটো কাৰেক্ট হয়, এইটো ইনকাৰেক্ট হয়। এইটো কাৰেক্ট হয়, A1টো ইনকাৰেক্ট হয়। কৈছে উৎপন্ন হোৱা পদাৰ্থটোক যৌগ হিচাপে শ্ৰেণীবদ্ধ কৰিব নোৱাৰি। কিয় নোৱাৰি? পাৰি, এইটো তোমাৰ ৰং হয়। আৰু কৈছে উৎপন্ন হোৱা পদাৰ্থটো এটা মৌল। আৰে এইটো এটা যৌগ হয়, তেতিয়াহ'লে এইটো ৰং। তেতিয়াহ'লে আমাৰ 1 নম্বৰ 3 নম্বৰ 4 নম্বৰ 1 নম্বৰ 3 নম্বৰ 4 নম্বৰ মানে চি ইজ দ্য কাৰেক্ট এনচাৰ। অকে, নেক্সট কুৱেশ্যন কি কৈছে? টু কেমিকেল স্পিচিছ X and Y combine together to form a product P which contains both X and Y। কৈছে two chemical species X আৰু Y combine together to form a product P which contain X and Y। Yes, যেতিয়া P কম্পাউণ্ডটো বনিছে এইটো ক'ৰ পৰা বনিছে কৈছে? X and Y combine হৈ পেলাই বনিছে কৈছে। The X and Y cannot be broken down into simpler substance by simple chemical reaction. Which of the following concerning the species X, Y and P are correct? কি কৈছে? X and Y cannot be broken down into simpler substance by simple chemical reactions। দুটা ৰাসায়নিক প্ৰজাতি X আৰু Y একেলগে বিক্ৰিয়া কৰি P নামৰ পদাৰ্থ গঠন কৰে য'ত X আৰু Y দুইটা থাকে। এই ধৰণে এই X আৰু Y যোগ হৈ পেলাই X আৰু Y যোগ হৈ পেলাই P এটা কম্পাউণ্ড বনাইছে। কৈছে তাৰপিছতে কি যে X আৰু Y সাধাৰণ ৰাসায়নিক বিক্ৰিয়াৰ সৰু পদাৰ্থলৈ ভাঙিব নোৱাৰি। তলৰ কোনবোৰ উক্তি সঠিক? কৈছে P ইজ এ কম্পাউণ্ড। সঠিক উলিয়াব লাগিছে দেই। আমি সঠিক কোনফালে কুৱেশ্যনত সদায় মনত ৰাখিবা কোনটো ইনকাৰেক্ট উলিয়াব দিছে, কোনটো কাৰেক্ট উলিয়াব দিছে। ঠিক আছে, ক'ত নো কৈছে, ক'ত য়েছ কৈছে, এইবিলাক কুৱেশ্যন মনত ৰাখিবা এইবিলাক বস্তু। এতিয়া কৈছে কি P ইজ এ কম্পাউণ্ড, X and Y ইজ এ কম্পাউণ্ড। X আৰু Y টো কম্পাউণ্ড নহয়, এইটোতো ৰং হৈ গ'ল, এইটোতো এলিমেণ্ট আছিলে। P কম্পাউণ্ড হয়, এইটো কাৰেক্ট হয়, কাৰেক্ট উলিয়াব লাগে আমি। খালি মাল্টিপল অপশ্যনছ আছে ইয়াতে কাৰেক্টৰ কাৰণে গোটেইকেইটা চাব লাগিব। X আৰু Y ইজ এ এলিমেণ্ট। য়েছ কাৰেক্ট। P has a fixed composition. Yes, correct. তেতিয়াহ'লে তোমাৰ 1, 3 and 4 কি কৈছে? P এটা যৌগ। গুড। X আৰু Y যৌগ নহয়, এইটো ভুল। আৰু কৈছে X আৰু Y মৌল। য়েছ। আৰু P এটা নিৰ্দিষ্ট গঠন আছে। য়েছ। তেতিয়াহ'লে আমি 1, 3 আৰু 4 থকা অপশ্যনটো চাব লাগে। 1, 3 and 4 থকা অপশ্যনটো হৈছে তোমাৰ D। 1, 3 and 4 থকা অপশ্যনটো আমি
ডি পাই গলো ঠিক আছে তো এইটো হৈ গল আমাৰ আজিৰ কাৰণে লাষ্ট কুৱেশ্যন আছিলে ইয়াৰ পিছত মই পাৰ্ট 2 আনিম এনেকুৱা টাইপৰ কুৱেশ্যন আনিম আৰু যিখিনি থাকি গৈছে যেনেকে ধৰি লোৱা তোমালোকেতো গম পাইছে চাগে কোনটো টাইপ পাৰ্টৰ পৰা আৰু কুৱেশ্যন আহিবলৈ বাকী আছে সো নেক্সট ভিডিঅ'ত মই হেতুখিনিও লৈ আহিম ওকে আজিৰ কাৰণে ৰাখিলো